হেল্ল' অসমবাসী ৰাইজ, কি খবৰ আপোনালোকৰতো? ৰাতিপুৱা উঠি কিনে ব্ৰেকফাষ্ট কৰাৰ পিছতে এয়া মই চিৰাম লগাই কিনে ৰেডি হৈ আছোঁ এফালে যাম বুলি। তো এয়া মই য়েল্ল' কালাৰ পিন্ধিছিলোঁ, সেইকাৰণে কাণফুলিযোৰো একে পিন্ধিলোঁ, য়েল্ল'। তো তেনেকৈ ৰেডি হৈ গ'লোঁ মই চিম্পুলকৈ। মই এনে ক'ৰবাত গ'লে ইমান ষ্টাইল নকৰোঁ, তথাপিও আজি ভিডিঅ' বনাম বুলি চিচি ক্ৰীম অলপমান লগাই ল'লোঁ। যাব মন নাছিলে, মায়ে কৈ আছে ব'লা যাওঁ বুলি। এনেতো ময়ে কৰোঁ বজাৰ, কিন্তু মা আজি যাব বুলি সেইটো কাৰণে মই যোৱা নাছিলোঁ, ৰেডি হোৱা নাছিলোঁ। তাৰপিছত মায়ে জোৰ কৰাৰ কাৰণে মই ৰেডি হ'লোঁ। আৰু ফুট আৰু লিপষ্টিকটোতো মেইন, সেইটো লগাবই লাগিব। মই ইমানো নলগাওঁ, কিন্তু অলপমান লগালে মানে ভাল লাগে। আৰু যদি নলগাওঁ একেবাৰে একদম কিবা শুকা যেন লাগি থাকে, ভাল নালাগে, বেমাৰ নিচিনা লাগি থাকে। সেইটো কাৰণে লগালোঁ অলপমান। আৰু এয়া মই দুটা শ্বেডৰে লগাওঁ লিপষ্টিক, সেই দুটাই লগাওঁ, বেলেগ মই একো নলগাওঁ। আৰু কেতিয়াবা সেই ৰেড লগাওঁ যদি মেখেলা চাদৰ পিন্ধোঁ। আৰু তেনেকৈ ৰেডি হৈ গ'লোঁ। আৰু এয়া মই হৈ গ'লোঁ, মায়ে মাতি আছে এইফালৰ পৰা। মই হৈছে বুলি কিনে তেনেকৈয়ে আছোঁ আৰু ভিডিঅ' বনাই আছোঁ যে, সেইটো কাৰণে অলপমান দেৰি হৈ গ'ল। আৰু এইফালে মই ৰেডি হোৱাৰ পিছত এয়া চাওকচোন, আপোনালোকৰ চুলিবিলাক সৰে নে নহয় জনাবচোন। মোৰ ইমান সৰি আছে, কেতিয়াবাতো ভাবোঁ নাইকিয়া হৈ যাব নেকি চুলিখিনি। মোৰ ইমান সৰে, কি ক'ম আৰু। যদি কোনোবাই জানে কমেণ্ট কৰি জনাবচোন, কি কৰিলে নহৰিব। তো এইফালে মই একদম ফাইনেলি ৰেডি হৈ গ'লোঁ। ৰেডি হৈ যোৱাৰ পিছত এয়া আমি ৰাস্তাত মই খুৰী গৈ আছোঁ। আৰু ৰাস্তাটোতো গমে পাই ইমান বেয়া। আৰু আজি বজাৰ বাৰ কাৰণে পিলপিলি চাগে পাওঁ নে নাপাওঁ তাৰো গেৰেণ্টি নাই। তো এনেকৈ খোজকাঢ়ি এইখিনি গৈ আছোঁ আমি। আৰু ৰাস্তাটো বেয়া কাৰণেতো সেইটো কাৰণে আৰু নাহিবই বেছি পিলপিলি। তাৰপিছত আহি পালোঁ আমি অনলাইনৰ দোকান, ইয়াতে অনলাইন কৰিলোঁ। তাৰপিছত গ'লোঁ গেছ এজেঞ্চি, তাতে যে ফিংগাৰ দিব লাগে মাৰ, সেইটো দিলে। আৰু ইমান ভিৰ হৈ আছিলে, মূৰৰ বিষো উঠি আছিল, কিন্তু উপায় নাই, থাকিবতো লাগিবই গৈছোঁ যদি। তো এনেকৈ বজাৰত ঘূৰিলোঁ, ঘূৰি মেলি কিবাকিবি ল'ব লগা আছিল ল'লোঁ। লৈ মেলি আৰু দোকানত কিবাকিবি ল'ব লগা আছিল, তাতেও গ'লোঁ। তাত গৈ কিনে এইবিলাক ল'লোঁ। লোৱাৰ পিছত এইটো ফাইনেলি পায়ে গ'লোঁ। মই এইটোৱে বিচাৰি আছিলোঁ, ঔটেঙা। কাৰণ ঔটেঙা আৰু মাছ খাই ইমান টেষ্টি লাগে, বহুত দিনৰ পৰা ভাবি আছিলোঁ খাম। তাৰপিছত আহি অলপমান ৰেষ্ট কৰিয়ে নুকুহঁতৰ ঘৰত গ'লোঁ, কাৰণ নুকুৰ আজি পাপা যাব, সেইটো কাৰণে নুকুক মানে নহ'লে কান্দিব যে, নুকুৰ পাপা গুচি গ'লে। আৰু এয়া দেউতাই লৈ আহিছে লোকেল পুখুৰীৰ মাছ লৈ আহিছিলে, আৰু এয়া ঔটেঙা। তেনেকৈ মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ খাম বুলি, সেইটো কাৰণে বনালোঁ আজি এনেকৈ চিম্পুলকৈ। মই ইমান নাজানো, তথাপিও আৰু তেনেকৈ বনালোঁ। বনাই মেলি এয়া চাওকচোন কেনেকৈ বা বনাইছোঁ, আপোনালোকে বা কেনেকৈ বনাই নাজানো, কিন্তু মোৰ খাব মন আছিল, সেইটো কাৰণে বনালোঁ। আৰু যি মন যায় তাকে খাব মন যায়, মানে বনাব নাজানো সেইটো কিছু কথা, কিন্তু বনাই কিনে খাই সেইটো বেলেগ এটা টেষ্ট লাগে, সেইটো কাৰণে বনালোঁ। বনাই কিনে এয়া মাছ দিলোঁ, কিন্তু উতলিব দিম। আৰু ধনিয়াৰ এতিয়া ছিজন আহিছে, ধনিয়া দিলে অলপমান বেছিয়ে ভাল লাগে। সেইটো কাৰণে এয়া হৈ গ'ল চিম্পুলকৈ আমাৰ আজি ৰাতিৰ থালি। আৰু এয়া চাওকচোন, এয়া হৈছে চিকেন বনাইছিল খুৰীহঁতৰ। আৰু এইটো মঙলবাৰৰ ভিডিঅ', মানে যোৱাকালিৰে ভিডিঅ', আজিহে আপলোড দিলোঁ। আৰু এইটো কি মাছ মৰা এটা সঁজুলি বনাই আছে খুৰাই, কি হয় কমেণ্ট কৰি জনাবচোন। আৰু এয়া হৈছে অংগনাবাদী স্কুলত মৰ্ণিং কিবা দিছিলে নুকুৰ, তাকে আনিব গৈছিলোঁ মই। আৰু এয়া কেনেকুৱা কি কৰি আছে। আৰু চবে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি